হাই দোস্ত, আজি মই আপোনালোক এনেকুৱা এখন স্কুল দেখাম না, যিখন স্কুলত মই এম ই স্কুল আৰু হাইস্কুল পঢ়িছিলোঁ। ক্লাছ 5ৰ পৰা ক্লাছ 10লৈ পঢ়িছিলোঁ আৰু যিখন স্কুলৰ পৰা মই মেট্ৰিক পাছ কৰিছিলোঁ ফাৰ্ষ্ট ডিভিজনত। তো বলকচোন স্কুলখন ভিতৰলৈ যাবলৈ চেষ্টা কৰোঁ। এইখনেই হ'ল সেইখন স্কুল, যিখন স্কুলত মই এম ই স্কুল আৰু হাইস্কুল পঢ়িছিলোঁ। তো বলকচোন আমি ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰোঁ। এয়া আপোনালোকে স্কুলৰ নেমটো দেখিছে, জনতা এম ই স্কুল বুঢ়ীনগৰ। নিশ্চয় দেখিছে আপোনালোকে। এইখন বনোৱা হৈছিল অসম সৰ্বাক্ষা অভিযান মিছন নলবাৰী 2006-07 চনৰ বিত্তীয় অনুদানৰ ধনেৰে এইখন বনোৱা হৈছিলে। এইখন স্কুল নিৰ্মিত কৰা হৈছিলে আৰু এই স্কুলখন স্থাপন কৰা হৈছিল 1977 চনত। আৰু এয়া দেখিবলৈ পাইছে আপোনাৰ প্ৰয়াত মনিৰ আহমেদ, শ্ৰেণীকোঠা 6ষ্ঠ শ্ৰেণী। আজিকালি 5টো বাৰু এম ই স্কুলত নাই, 12 স্কুলতে দিয়া হৈছে। প্ৰয়াত মনিৰ আহমেদ শ্ৰেণীকোঠা। তেখেত আছিল ইংৰাজী শিক্ষক আছিল তেখেত বৰ্তমান এতিয়া নাই। আমাক পঢ়াইছিল ইংৰাজী, বহুত ভাল টিচাৰ আছিলে, মোক বহুত ভাল পাইছিলে তেখেতে। এয়া আপোনালোকে দেখিবলৈ পাইছে। এয়া আজিকালি চাইনবোৰ্ড এনেকৈ সৰ্বাক্ষাৰ কাৰণে লিখি থ'ব লাগে। এয়া দেখিছে প্ৰয়াত উৎসৱ ডেকা শ্ৰেণীকোঠা 7ম শ্ৰেণী। তেখেত আছিল হিন্দী শিক্ষক। তেখেতে বাৰু মোক পঢ়াব নাপালে, তেখেত মই ইয়াত নাহোঁতে ঢুকাইছে। তেখেতে এটা দুৰাৰোগ্য বেমাৰত ঢুকাইছে বাৰু। এয়া দেখিছে আপোনালোকে, এইটো 6ষ্ঠ শ্ৰেণী। এয়া আপোনালোকে দেখিবলৈ পাইছে। এইবাৰ এইটো কম্পিউটাৰ পুথিভঁৰাল, ইয়াত আছে কম্পিউটাৰ আৰু পুথিভঁৰাল। এয়া দেখিবলৈ পাইছে। ইয়াত এনেকৈ আমি পঢ়িছিলোঁ। আমি থাকোঁতে ইয়াত কম্পিউটাৰ নাছিল বাৰু, আমি বহুত আগতে। মই ইয়াত কেতিয়া আহিছিলোঁ, ধৰি লওক 2006 মানত 2004 মানত আহিছিলোঁ চাগে, মনত নাই সিমান ঠিক। প্ৰয়াত ধনেশ্বৰ শ্ৰেণীকোঠা। এয়া ধনেশ্বৰ ডেকা আছিলে, তেখেত আছিল আমাৰ প্ৰধান শিক্ষক আৰু তেখেত আছিল এই স্কুলখনৰে প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল তেখেতে। 1977 চনৰ পৰা এই স্কুলখনত লাগি আছিল। তেখেতে ঢুকাইছে, তেখেতো বৰ্তমান এতিয়া নাই। এইটো হৈছে 8ম শ্ৰেণী। ইয়াত দেখিবলৈ পাইছে, এইটো 8ম শ্ৰেণী। ইয়াৰ এতিয়া মই আপোনালোকক লৈ যাম 9লৈ। এইবাৰ মই যাবলৈ চেষ্টা কৰিম ক্লাছ 9 আৰু 10ৰ শ্ৰেণীকোঠালৈ। এয়া মই গৈ আছোঁ, খোজকাঢ়ি গৈ আছোঁ। এয়া মই গৈ আছোঁ। এইটো হ'ল ক্লাছ 9ৰ ৰুম। আপোনালোকে দেখিবলৈ পাইছে, ইয়াত কোনো নাম লিখা নাই প্ৰয়াত বা কিবা বুলি, ইয়াত ডাইৰেক্ট ক্লাছ 9 লিখি দিছে। আৰু এইটো হৈছে ক্লাছ 10ৰ ৰুম। আপোনালোকে দেখিবলৈ পাইছে, এইটো ক্লাছ 10ৰ ৰুম। এইটো চাগে 10ৰে ৰুম হ'ব, ইয়াত লিখা নাই একো। এইবাৰ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো প্ৰধান শিক্ষকৰ কাৰ্যালয়, জনতা হাইস্কুল লিখাই আছে ইয়াত। আপোনালোকে দেখিবলৈ পাইছে, এইটো হৈছে প্ৰধান শিক্ষকৰ কাৰ্যালয়। এয়া আপোনালোকে দেখিবলৈ পাইছে। যেতিয়া মই এই স্কুলখনত নাম লগাইছিলোঁ, মই পঢ়িছিলোঁ এইবোৰ ৰুমত 2004 চনত। এতিয়া এইবোৰ ৰুমত অৱশ্যে শিক্ষাদান দিয়া মানে পাঠদান কৰা নহয়। এইবোৰ ৰুমত এতিয়া গৰু থাকে বা ছাগলী তেনেকুৱা থাকে, বৰষুণৰ দিনত ইয়াত জিৰণি লয়। এইবোৰ ৰুম এতিয়া আপোনালোকে দেখিবলৈ পাইছে। চৰকাৰী অনুদানেৰে এই স্কুলখন এতিয়া বহুত পৰিপাটি হৈছে, কিন্তু আগৰ ৰুমবোৰ মই আপোনালোকক দেখাইছোঁ, যিবোৰ ৰুমত আমি পঢ়িছিলোঁ তেতিয়া সিমান ফেচিলিটি নাছিলে। এতিয়াতো ইয়াত ফেন, কম্পিউটাৰ সকলো আছে, এই আপোনালোকে দেখিবলৈ পাইছে। তো চাওক, চৰকাৰী অনুদানেৰে বহুত ভাল হৈছে। এতিয়া আপোনালোকক মই আগতে দেখুৱাইছোঁ ভিডিঅ'টোত এতিয়া ৰুমবোৰ, কিন্তু আমি পঢ়িছিলোঁ এইকেইটা ৰুমত, যিকেইটা ৰুমৰ অৱস্থা একেবাৰে বেয়া। মই ভিতৰলৈ সোমাই লৈ গৈছোঁ বাৰু, আপোনালোকে দেখিবলৈ পাব। চাওক, এতিয়া ইয়াত গোবৰ আছে, শিল চিল কিবা কিবি এনেকুৱা আছে যে এতিয়া ইয়াততো গৰুৱে মানে জিৰণি লয় বৰষুণৰ দিনত। এতিয়া পাৰ্টিশ্যন হিচাপে তেতিয়া আমাৰ মানে ৱাল নাছিল মাজত, এয়া তৰ্জাৰ বেৰ আছিল। এইটো আপোনালোকে দেখিবলৈ পাইছে। এয়া নতুনকৈ বনাই আছে আৰু এইটো ৰুম বনাব চাগে কিবা। ইয়াত দেখিবলৈ পাইছে আপোনালোকে। চাওক, ভালদৰে চাওক। এতিয়া মই আপোনালোকক আকৌ দেখাই দিছোঁ আৰু স্কুলখনৰ চাৰিওফালে আপোনালোকক মই দেখাই দিছোঁ। এইখন হৈছে মোৰ পালচাৰ গাড়ী, আপোনালোকে দেখিবলৈ পাইছে। মই গাড়ী লৈ আহিছোঁ বৰ্তমান। মোৰ ঘৰৰ পৰা এইখন স্কুল 1 কিলোমিটাৰমান দূৰ নহয় চাগে, 800 মিটাৰমান হ'ব। এয়া নতুন ৰুমবোৰ আপোনালোকে দেখিবলৈ পাইছে আৰু স্কুলখনৰ চাৰিওকাষ মই দেখাই দিছোঁ। এইডাল হৈছে এডাল ডাঙৰ গছ, ধূপ গছ কয় নে আহঁত গছ কয় কিবা, ভালদৰে মই চিনি নাপাওঁ। তাৰ কাষতে এডাল ৰাধাচূড়া গছ। এয়া দেখিবলৈ পাইছে গোটেই স্কুলখন আৰু চাৰিওফালটো আপোনালোকে দেখিছে স্কুলখনৰ। এইবোৰ হৈছে নতুন ৰুম, এতিয়া ৰুম এইবোৰ নিশ্চয় দেখিছে আপোনালোকে। নিশ্চয় গম পালে মই পঢ়া এম ই স্কুল আৰু হাইস্কুলখনৰ বিষয়ে। তো শেষত যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। থেংক ইউ, বাই 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 বাই।